Hello everyone, মোৰ নতুন এটা ভিডিঅ'ত আপোনালোকক সকলোকে স্বাগতম জনাইছো আৰু আজি আমি আহিছো যোৰহাটলৈ বুলি। যোৰহাটলৈ কিয়নো আহিছো আপোনালোকে এইটো ভিডিঅ' চাই থাকিলে গম পাব। আৰু এফালে আমিও আহি পাই গলোহি আৰু আমাক লগতে দেখিছে কি আপোনালোকে কিবা এটা অনুমান কৰিব পাৰিছে নহয় নে? আৰু এফালে আমি গোটেইকেইটা বহি পিনে অকমান কথা আলোচনা কৰি আছিলো আৰু বহি বহুত আমনি লাগি গৈছে গম পায়নে? আৰু বহি বহুত বেছি আমনি লগাৰ কাৰণে ভাবিলো কি আমি লুডুকে খেলো। আৰু এফালে আকাশদাই লুডু ডাউনলোড কৰি আছিলে, এফালে চকচিত বাৰু ডাউনলোড কৰি আছে আৰু এতিয়া আমি অকমানৰ পাছতে লুডু খেলিম। মানে বহুত বেছি আমনি লাগি গৈছেগে। তো এতিয়া ৰখি থাকিনো কি কৰিম, সেইকাৰণে লুডু গেমকে খেলি লওঁ ন। লুডু কিন্তু মোৰ ওলোৱাই নাই দেখিছেনে? বহুত দেৰি হ'ল ওলোৱাই হৈ থাকিলে। এতিয়া মোক এটি ঠুকা কৰি আছে যে মোৰ হৈ গ'ল বুলি কৈছে। ফাইনেলি ওলালে দেই। ওলাই লাভ নাই ন? কি হ'ল লাভ নাই, থাকিবই লাগিব। আৰু এতিয়া মানে আমাৰ লুডু খেলিও আমনি লাগিলে, ভিতৰত বহি থাকি আমনি লাগিলে, সেইকাৰণে এতিয়া অকণমান ওলাই আহিছোঁ। আমি এতিয়া অকণমান আগফালে আহিছোঁ আৰু বহুত বেছি ৰ'দ দিছে। মানে ইয়াত বাহিৰত থাকিব নোৱাৰিম চাগে বেছি দেৰি, আকৌ ভিতৰলৈ যাব লাগিব এনেও। ৰাইচ আৰু আধা ঘণ্টা দেই, 6টা বজাৰ পৰা আধা ঘণ্টাকৈ এতিয়া 8টা বাজি গ'ল। আধা ঘণ্টাই হৈ আছে, কিন্তু আধা ঘণ্টা নোযোৱাই হৈ থাকিলে। এতিয়া ৰখি আছোঁ আৰু বহি আছোঁ, গোটেইখিনি বহি আছোঁ। এইফালে অৰ্পণ নাই বাৰু, অৰ্পণ বাহিৰলৈ ওলাই গৈছে, তাৰ আমনি লাগি গৈছে মানে বহি আৰু ঘৰতো মানুহখিনি ৰখি আছে যিহেতু মানে এটা নতুন বস্তু মানে ঘৰখনলৈ যাব ন, সেইকাৰণে গোটেইখিনি একদম পুৰা এক্সাইটমেণ্ট হৈ ৰখি আছে। আৰু এতিয়া আমি ইয়াত আধা ঘণ্টাকৈ 6টা বজাৰ পৰা এতিয়া 8টা বাজিলে দেই। আৰু গম পাইনে আমি আধা ঘণ্টাকৈ ৰখি থাকোঁতে এইফালে চাওক কিমান মৰম লগা পালি দি চাওক, ইতি মৰম লগা দি ধুনীয়া দি। আৰু বায়েকজনী এইজনী বাহিৰলৈ ওলাই গৈছে ভালকৈ, বহুত ধুনীয়া হয় মানে, বহুত বেছি কিউট হয় দেখিবলৈ। ইতি পালি দি বস্তুটো কি হয়? ইতি একো নেকান্দেও নকয়ো একো। তো এতিয়া ফাইনেলি আধা ঘণ্টাটো আহিলে। এতিয়া অকণমান সময় আৰু অলপ সময় ৱেইট কৰিলে হ'ব। মানে অথনিৰ পৰা আপোনালোককো ৰখাই আছে যে অলপ সময় বুলি। আৰু এতিয়া আৰু অকণমান মানে খুব বেছি 5 মিনিট সময় ৰখিলে হ'ব। এফালে ৰেখেত আজি চাইন মাৰি পেলাই ভাগৰ লাগি গৈছেগৈ, নতুন বা চাইনে মাৰি আছে আজি চাইন মাৰি একদম পূৰা ভাগৰি গৈছেগৈ। আজি মেক্সিমাম চাইন 150টামান কৰিলে নেকি, চাইন মানে কৰিয়ে আছে। আৰু এইখনে হৈছে আমাৰ সপোনৰ গাড়ীখন। মনটো কিমান বেছি ভাল লাগিছে মই আপোনালোকক বুজাব নোৱাৰোঁ। এইটো দিনলৈকে আমি অতি আগ্ৰহেৰে ৰৈ আছিলোঁ যে দুইটাই এক হৈ নিজৰ কষ্টৰে কিবা এটা বস্তু ঘৰখনলৈ আনিব পাৰোঁ। বহুত বেছি ভাল লাগিছে মনটো, নাজানো কিমানখিনি কৰিব পাৰিছোঁ ঘৰখনৰ। আৰু এইফালে আকৌ আমি ঘৰলৈ অহাৰ লগে লগে মাহঁতে ধূপ চাকি জ্বলাই পিনি অকণমান নিয়ম কৰিছে, যিহেতু এটা নতুন বস্তু ঘৰলৈ আহিছে, সেইকাৰণে ধূপ চাকি জ্বলাই পিনি অকণমান সেৱা কৰিছে। আৰু এটা কথা কি জানেনে বাৰু, মানে ডিলাৰৰ পৰা যেতিয়া গাড়ীখন উলিয়াইছিলে আমাৰ, তেতিয়া চিপচিপকৈ বৰষুণ দিছিলে আৰু এতিয়া কৈছিলে যে তোমালোকক খুচি কৰি দিছে। তেনেকৈ মানুহবোৰে কওঁতে বাৰু মনটো ভাল লাগিছিলে। আৰু এইটো